দান্দা নহয়, এইকেইদিন বৰ বৰ হৈ থকা হৈছোৱে। আজিকালি দেখোন কিবা কাম কৰি কৰি নকৰাকে থাকবা ভাল নালগা হৈছে। তপলাও খাবা লাগছিল, পকেটত 1 টকা এটা নাই। ঘণ্টা 2 টাকা অলপ জকাম ৰ ক'তবা যাবা আহিছি। কলৈ যোৱা অ মইনাহঁত? তোক কিয় লাগে? ভালকে উঠছো, ভালকে ক'ব পাৰা দেচোন। গাঁৱৰে আপি হেগতে মোক এনে কৰে না। আমি ৰেষ্টুৰেণ্টত যাবা আলছো, খুৱাবি নেকি কিবা? যদি খোৱা যোৱা আমাৰ লগত। মোৰ ফোন এটা আহিছে। হেল্ল' মিষ্টাৰ চলিহা, 1 লাখ টকাটো সোমাই দিলে নে মোক? হয় নেকি? গধূলি দিব? হ'ব দিয়ক হ'ব দিয়ক, মই গধূলিয়ে যাব পাৰিম। এতিয়া লগত মানে 1 টকাও নাই। গধূলি অলবি মই 1 লাখ টকা এটা ভৰাই দি আছে। থয়ে কুকুৰ, তোৰ খাতা লেবেল হয় দে, কিবা বোলে 1 লাখ টকা ভৰাই দিয়ে তাত। এই মইনাহঁত, তোমালে বুজিয়ে নোপোৱা। জয়ালত মুখ খোজা থাকি লাভ নাই। মইনাহঁত ক'ত গ'লা? এই আৰু অলপ টাইম থাকলে ভাল লাগলা হয়, ইমান বৰ হৈ আছিলো। কুকুৰনিহঁতক বোলে ৰেষ্টুৰেণ্টত খুৱাব যাব লাগে। মই নিজৰ পকেটে 1 টকা এটা নাই, টপলা খাবা। হেল্ল', হয় হয়, হাৰাভাঙা ইঞ্চুৰেঞ্চ কোম্পানী। কিবা বেমাৰ হৈছে নেকি? হ'ব আমাৰ হাৰাভাঙা ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা আপোনালোক পইচা ভৰাই দিয়া যাব, এতিয়াই দিয়া যাব। হাও ৰ, এইটো মিৰ্গেন্দা নহয় না? আজিকালি যে গুৱাহাটীত থাকে। ঠিক আছে হ'ব দিয়ক। এইটো মিৰ্গেন্দাই না? হাও জ্বালা দেখো ৰে, কি খবৰ তোৰ? আছো দে ভাই। বা গুৱাহাটীত থাকি একদম বদলি গৈছা দে মানুহ। কিনো কয়, বাকী কিবা কাম ধান্দাত লাগছা নাই তই? মিৰ্গেন্দা বহুত বেপাৰ কৰিলো, বাৰে প্ৰতি ফ্লপ খাই থাকো। তই বেপাৰ কৰি লাভ নাই, মোৰ লগত লাগ না। মোৰ লগত কাম কৰ, মোটা পইচা পাবি। কিনো কয় মিৰ্গেন্দা, তোৰ লগত মোক কামত ৰাখবি নেকি? ৰাখিম ৰ, কিন্তু ঘূৰি এটা মোক সহায় কৰিব লাগব। কি সহায় নকৰ কিয়? তইতো জানাই গাঁৱৰ মাটি চাটি বেচি পেলাই গুৱাহাটীতে গেলো। সেইকাৰণে ভাবি আছো কাৰ ঘৰত থাকো। তোৰ ঘৰত যদি কেইদিনমান ৰাখা ভাল পালো হয়। মই বেছি দিন নাথকো দে গাঁৱত, তোক পুৰা বনাই থৈ যাম। এই মিৰ্গেন্দা, কি যে ক, সেইটো আৰু সুধবা লাগে না? থাকবি যৌ, মায়েও ভাল পাব অলপ কামত ৰাখা বুলি গম পালি। পিছে যৌ তহঁতৰ ঘৰক লগি কামটো গোটেই বুজাই দিম যৌ মই। যৌ। ভালে আছা মিৰ্গেন? আছো দিয়া। বাকী জালাই মোক কৈছি তই বোলে কেইদিনমান বোলে গাঁৱতে থাকবি, বোলে আমাৰ ঘৰতে থাকবি। কিবা বোলে কামতে আহিছা বোলে। আছো কেইদিনমান। থাকা জাগা নাপালি আজি গুচিয়ে গেলো হয় মই। নালগে দে, নিজৰে ঘৰ তোৰ এখন। জালকো বোলে কামত ৰাখবি। সিও বোলে এনে আছে, বোলো এইকেইদিন মোৰ লগতে লাগ ভালকে। পিছে কি কাম কৰা তই? মই হাৰাভাঙা ইঞ্চুৰেঞ্চ কোম্পানীত কাম কৰো। বাপ্পা, নামটো বেলেগ ধৰণৰে, হাৰাভাঙা ইঞ্চুৰেঞ্চ কোম্পানী। এইটোৱে নাম দিছি আৰু আমাৰ মালিকে। দে এইকেইদিন আমাৰ ইয়াক চাবি আৰু ভালকে। হ'ব দে, পুৰা বুজাই দিম তাক। কালিৰ পৰা পুৰা কামত লগাই দিম। দে কামটো পিছে মোক শিকাই দিবি। শিকাই দিম দে, এইখিনি তহঁতৰ লগত থাকলেও মই বজাৰটো ময়ে কৰিম দে, খাৱা লোৱা। নালগে দে। তই পাগলা হৈছ নেকি? ইমান কেইদিন থাকি মই নিজে খৰচা কৰিম এইকেইদিন। মোৰ ইমান টকাৰ অভাৱ নাই না। দে পিছে হ'ব দে। পিছে কালিৰ পৰা কামত লাগিম নেকি? ৰাতি তোক গোটেই শিকাই থৈ দিম দে মই। দে হ'ব দে। মই জানামতে পেটলা কলিতা দিম, বিৰাট চিপৰা। খুলব না নাই বাহি? খুলব যা, তই গোটেই বুজাই দিছা না, মই পুৰা বুজি গৈছো যৌ। দে পিছে যৌ। সি মোক চিনি পালেও তাৰ আগত মোক ছাৰ বুলি কবি। হ'ব যৌ, টেনচন ল'ব নালগে। ৰ মই মাতো ৰ। পেটলা খুৰা, মানে কলিতা খুৰা। ইয়া ইমান হেমলে আছে, পকাৰত কুকুৰে কামুৰছি নেকি তোৰ? আৰু ই কোন? মই চিনি পোৱা নাই দেখোন ইয়াক। কলিতা খুৰা, মোকো চিনি পোৱা নাই না? মিৰ্গেন দেখোনে, আজিকালি গুৱাহাটীত থকাৰ পৰা নাহাই হৈছা গাঁৱত। আহিলোৱে দিয়া, কিন্তু থাকা জাগা নাই না। মই কিবা অফিচিয়েল কামতে আহিছো ৰবা তোমালোকৰ গাঁৱত। কি অফিচিয়েল কামে? মানে মই ইঞ্চুৰেঞ্চ কোম্পানী এটাত কাম কৰো। মই বোলো তোমালোকক এটা লাইফ ইঞ্চুৰেঞ্চ কৰিয়ে দেওঁ, বুঢ়া হৈছ পিছত কামত আহিব। নালগে দে, অপা মোৰ কৰবা ইচ্ছা নাই। কলিতা ভাই, তুমি বুজি পোৱা নাই, ভিতৰক লাগি বলাচোন। নুখলোৱে মই। বলাচোন ঘৰক লাগি বলা। এনেকে কৈছো, এনেকে কৰবি দে কাম। বুঢ়াক বুজে পুৰা মাথা নষ্ট কৰি ফেলবি। তই টেনচন লবি, মই জ্বালা হয়, জ্বালা। বাপ্পা, তোৰ সেই ডাইলগটো এতিয়াও আছে মানে? এইটো আৰু কোনবানে যাব না মোৰ? কি সচ্ছৰ মালে ভিতৰত নামতাতে আহি বহি আছে। কলিতা খুৰা, বহা। বাপ্পাই মোৰ ঘৰত মোকে বহিবা মাতে সিহঁতে। কবা নৰছো আৰু কি উদ্দেশ্য লৈ আহিছে সিহঁতে। কি ভাবি আছা? বহা ইয়াতে। দে কচোন কি হল? পিছে ছাৰ, মই বুজাই দিওঁ নেকি? বুজাই দি। বাপ্পা ঐ ছাৰ। মই আজিকালি মিৰ্গেন্দাৰ কোম্পানীত কাম কৰো না। মিৰ্গেন্দা আজিকালি মোৰ বছ। চাকৰি কৰে মিৰ্গেন? মই এটা ইঞ্চুৰেঞ্চ কোম্পানীত কাম কৰো। কোনটো ইঞ্চুৰেঞ্চ কোম্পানী? আমাৰ কোম্পানীৰ নাম হাৰাভাঙা ইঞ্চুৰেঞ্চ কোম্পানী। বাপ্পা ঐ, হাৰাভাঙা ইঞ্চুৰেঞ্চ কোম্পানী প্ৰথমবাৰ শুনছোৱে। তুমি যে কোনখন দুনিয়াত থাকা, হাৰাভাঙা ইঞ্চুৰেঞ্চ কোম্পানীৰ নাম শুনা নাই? শুনা নাইতো। সেইগিলা বাদ দিয়া, লাইফ ইঞ্চুৰেঞ্চ এটা কৰা। কৈছো না মই ইলা কৰবা ইচ্ছা নাই বুলি। শুনিতো লোৱা। জ্বালা বুজাই দি ভালকে। দি আছো। মানে আমাৰ তাত লাইফ ইঞ্চুৰেঞ্চ কৰিব কাৰণে মাত্ৰ তুমি 10,000 টকা এটা দিবা লাগব। 10,000 টকাটো দিয়াৰ পিছত তোমালোকে মাহে মাহে কৰিবা নালাগে। এইগিলা চব আমাৰ কোম্পানীৰ দায়িত্ব। তাৰপিছত তোমাৰ যদি কিবা সৰু সুৰা বেমাৰ হয়, মেডিকেলত যাব লগা হয়, লগালগ তোমাৰ একাউণ্টত 1 কোটি টকা সোমাই দিব। সৰু সুৰা বেমাৰ হলে 1 কোটি টকা দিব, আৰু 10,000 টকা দি মাহে মাহে দিবাও নালগে? এনে ইঞ্চুৰেঞ্চ প্ৰথমবাৰ শুনছোৱে। সেইটোৱে আৰু শুনা না, ভগৱানে নকৰক কেতিয়াবা যদি তুমি মাৰা যাও, তাৰ পিছত খুৰীৰ লগালগ 10 কোটি টকা পাব। 10 কোটি? সেইখিনিতো একোৱে নাই, আৰু শুনা না, আৰু যেতিয়া তোমালোক দুটাই মাৰা যাবা, তেতিয়া তোমাৰ লৰাই লগালগ পাব 20 কোটি টকা। কিন্তু মাহে মাহে পইচা 1 টকা দিব নালাগে। সেইটোৱে আৰু আছে।
তাৰপিছত তোমাৰ যেতিয়া ল'ৰাও মাৰা যাব তেতিয়া নাতি পুতি লগালগ পাব 40 কোটি টকা। তোমাৰ ফেমিলি একো কামে কৰিব নালাগে আৰু কেৱল সময়ত মাৰা যাই থাকলি হ'ল। তই কি কথা কয় ইমান জল্দি মাৰা মোক? মই মানে কথাটো কৈছো, ইমানখিনি কোনো ইঞ্চুৰেঞ্চ কোম্পানী দিবা নোৱাৰে তোমাক। মই খুৰী সুধবা লাগব ৰ। পেটলাই ঘণ্টা এতিয়াও তিৰিমা হৈ আছে। তই শুনছ না ওলাই ফালে আছোন? কি খবৰ হা খুৰী? এইটো আমাৰ মিৰ্গেন নহয় না? ময়ে দিয়া। বা চলটো গুৱাহাটীত থেকে এবাৰ বদলি গৈছা। হয় নেকি? সিগলা বাদ দিয়া, এতে ইঞ্চুৰেঞ্চ কোম্পানীৰ ফালৰ পৰা আহিছি। তই লাইফ ইঞ্চুৰেঞ্চ কৰাৰ কথা কৈছি 2000 টকা দিবা লাগে। আৰু কেতিয়াবা যদি আমাৰ সৰু সুৰা বেমাৰ হয় লগালগ বোলে 1 কোটি টকা দিব বোলে। হা কিনো কয় সঁচাকে নেকি মিৰ্গেন? কি সঁচাকে সোধা? আৰু তো খুৰাই একো কয় নাই। জালা? কৈ আছে। জালাইও কাম কৰে নেকি মিৰ্গেনৰ লগত? দিয়ক খুৰী। দে বাকীখিনি ক। মানে সেইটোতো ভগৱানে নকৰক কেতিয়াবা যদি মানে খুৰাও মাৰা যায় তুমি লগালগ 10 কোটি টকা পাবা। কিনো কয় 10 কোটি টকা দিব? আৰু ভগৱানে নকৰক কেতিয়াবা যদি তোমাৰ ডক্তৰাই মাৰা যায় তেতিয়াহ'লে তোমাৰ ল'ৰাই ডাইৰেক্ট 20 কোটি টকা পাব। আৰু ল'ৰাৰো যদি ভৱিষ্যতত কিবা এটা হয় বুঢ়া চুঢ়া হৈ পেলাই মাৰা যায় তেতিয়াহ'লে তোমাৰ নাতি পুতি ডাইৰেক্ট 40 কোটি টকা পাব। হা কিনো কয়? আপুনি আৰু পিছে দেৰি কিয় কৰিছে? জল্দি কৰি নলয় ইঞ্চুৰেঞ্চটো। পাও ইমান সুবিধা। কৰো ৰবা। আৰু মাত্ৰ 10,000 টকাটোৱে দিবা লাগে বোলে, মাহে চাহে বুলি একো দিবাই নালাগে। বঢ়িয়া, জল্দি কৰি লওক। ঘণ্টা পিছকে পেটলাই নহ'লে মোৰ টেনচন নাই দে, ডাইৰেক্ট 10 কোটি টকা পাম। মজা। দে মিৰ্গেন এটা কামটো কৰচোন, মই তহঁতক চাহ এটা বনাও। হ'ব দিয়া। কেৱল তহঁতে কোৱা মতে হলি হ'ল আৰু। কলটা ঘৰে টেনচন নল'ব। আৰু এটাতো ক'ব পাহৰিলোৱে আপোনাক, এতিয়া আপুনি 9 মাহীয়া হৈ নাছে, লাহেকে দেখোন 1 মাহ পিছত দেখোন আহিবই আৰু এটা সন্তান। ইয়াৰ কাৰণে ভাল হ'ব দিয়া। সেই আছে কি কথা কয়? মই আৰু মোটা মানুহ 40 জন মৰিব পাৰিম নেকি? তোমাৰ ফটো দেখলি এনে দেখি দেখোন। দে হ'ব দে, যিটো কাম কৰিলে সেইটো কাম কৰ। হ'ব দিয়া, এনে ধেমালি কৰিলো। পিছে মিৰ্গেন দা 10,000 টকাৰ পৰা কেই টকা পাম? তোক দিম দে 2,000 টকা। 10,000 টকা পাইছা দেখোন। এই গোটেই পইচা মোৰ নহয় কোম্পানীৰহে। 2,000 পাইছো দোক্তাই। সেনে নেকি? পিছে কোম্পানীক পিছে কোনে দিব? মিৰ্গেন দা কথা এটা সুধো। কি কথাই? এনেকে সঁচাকে মানুহগিলা পইচা পাব না? সেই পাগলা হৈছে নি? কিয় নাপাব? পিছে আমাৰ দেউতাকো কৰি দিব পাৰা দেখোন এটা। নালগে দে, দেউতাৰো ৰিটায়াৰ হৈছে, পইচা পাতি ইমান নাই না। একো নহয় দে, কৰি দিবি। নালগে বুলি কৈছো না মই। পিছত কেতিয়াবা আহিলে কৰি দিম দে। দে হ'ব দে। এইবাৰ পিছে মেলো হাতত যাওঁ বল। পাৰব না সিহঁতে খুলবা? পাৰব যে, আগৰ নিচিনা নাই যে, আজিকালি পইচা পাতি হৈছে সিহঁতৰ। দে পিছে যো। পিছে ইঞ্চুৰেঞ্চটো খুললোৱে, বাকী তহঁতে কমতে হলি হ'ল। মই কি কৈছো, আপোনাৰ টেনচন নাই। বেমাৰ হলি মেলত যিটো নাম্বাৰ দিছো সেইটো নাম্বাৰ ডাইৰেক্ট ফোন কৰি দিলি হ'ল। লগালগ তোমাৰ একাউণ্টত 1 কোটি টকা। আৰু বাকীখিনিতো কৈছোৱে ক'ত কেনেকে পইচা পায়। ভালে কৈছা দে, মোৰ বেমাৰো হৈ থাকে এনে মাজে মাজে। মিৰ্গেন দা যিকোনো বেমাৰ হলেও ফোন কৰিলে পইচাটো দিব না? লগালগ। দে ভালে কৰি দিলি দে। আৰু এটা সুবিধা ভাল লাগছি, মাহত যে পইচা দিবা দৰকাৰ নাই। নাই, সেইগিলাখান আমাৰ চব কোম্পানীৰ দায়িত্ব। বৈশ্য পুৰা আমি আহি থাকো দিয়ক। পিছে যাবি? দেউতা তোৰ গা চা ভাল নহয় নেকি নে? মই কেইটা গা বেয়া বুলি কলো? নহয়, গা চা বেয়া হলি মানে ফোন নাম্বাৰটোত ফোন কৰি দিলো হয়, এটাই পইচা পাই গেলো হয়। পাগলা হৈছে নেকি তই? বেমাৰ নোহোৱা মানুহটোকো বেমাৰ হ'ব বুলি কৈ পেলাই পইচা লৈ সি। আলে যাবাৰা মানে আলে যাবাৰাই তই। হ'ব দে, তাতে আলে যাবাৰ ক'ব নালাগে। পিছে আজিৰ কাৰণে হ'ব যাওঁ আৰু ঘৰত যাওঁ। কেনে লাগছি? 4,000 টকা একেদিনা কামলি না? ভাল লাগছি দে মিৰ্গেন দা। আজি গধূলি মালটো পুৰা খাই দিম। তই খানা নাই পিছে? তই পাগলা হৈছে নেকি? মই সেইগিলা বস্তু খাওঁ নেকি? তই নিজে খাই থাক মাল। এতিয়া যোৱা, আজিৰ কাৰণে হ'ব, কালি আৰু আহিম যাওঁ। যো। ঘণ্টা মিৰ্গেন দাৰ কাৰণে ভাল টকা কামলো দে আজি। কিন্তু সি বেছি দিন নাথকে নাই, সেইটোহে ঘণ্টা প্ৰব্লেম। সি বেছি দিন চাকলি ঘণ্টা এনেকে সদায় দাই মাল খাব পালি আৰু কি লাগে। বাপ্পাই আজি দেখোন তন্দুৰী চন্দুৰী দি মাল মাৰি আছে। নহলে কি তোৰ ছাগালৰ লাদাৰ নিচিনা পকৰি দি মাল খাম নেকি মই? কথা ভালকে কবি। মোৰ দোকানৰ পকৰি খাই খাই মাল খাই বুঢ়া হলা সি। দে হ'ব দে, বেছি দিবা ইচ্ছা যে আন দুটা। উঠি দিল দিম, তলৰ পকৰি দুটা দিয়ে খাই থাক তই। যা খচ্চৰ, দিবা ইচ্ছা নাই যদি কি বিজাল ধৰবা আহিছা। আৰু জলদি মাল খাই পেলাই ঘৰত যাওঁ, মই দোকান বন্ধ কৰো। তই কুকুৰ ফুটপাথত দোকান দি তাৰ ঘণ্টাৰ দোকান কবা আহে। দোকান বন্ধ কৰা কিবা কৰা কৰি থাক না, মই ফুটপাথত বহিয়ে খাই আছো। ফুটপাথত বহি থাক, মোৰ বেঞ্চিখনৰ পৰা উঠি দি। লৈ যায় ঘণ্টাৰ বেঞ্চি তোৰ। দূৰে খাবা ইচ্ছা নাযায় তোৰ দোকানত মাল। নাও ঘণ্টা আৰু তোৰ দোকানত মাল খাবা। তই বেছি লেভেল ফেলা কুকুৰে। যায় কুকুৰ দেখা পাম আহা না নাহা? খচ্চৰ বস্তু তই। ঘৰতে যাই থকা নিচাটো বহুত বেছি ঘণ্টা। কালি আৰু ডিউটিত যাব লাগিব। খচ্চৰ অলপ পইচা পাবাহে লাগে। তাৰ লেবেল তন্দুৰী দি মাল খাই, সদায় মোৰ পকৰি দি মাল খাই মৰে সি। মিৰ্গেন দেখোনে, কি খবৰ তোৰ? ভাল দে ভাল দে। পিছে গাঁৱত কিবা কামত আহিছা নেকি? গাঁৱত মই অফিচিয়েল কামতে আহিছো ৰ। হয় নেকি? বাকী বিক্ৰী বাৰ্তা কেনে? কিনো হ'ব আৰু, ঠিক ঠাক চলি আছো। আৰু দোকানখনৰ ইঞ্চুৰেঞ্চ কৰছা না নাই তই? কৰা আছে দোকানখনৰ ইঞ্চুৰেঞ্চ। অকল দোকান গিলা থাকলে হ'ল নেকি? মুৰ্গী গিলাৰো কৰিব লাগে। কি জমনি কথা কয় তই। মুৰ্গীৰো আৰু কোনোবা ইঞ্চুৰেঞ্চ কৰে নেকি? আমাৰ হাৰা ভাঙা কোম্পানীত চবৰে ইঞ্চুৰেঞ্চ কৰিব পাৰি। পাপাই কোম্পানীৰ নামো হাৰা ভাঙা থাকে। আৰু মোক কোম্পানী ফালে তহঁতৰ গাঁৱত পঠাইছি, সেই ধৰিতো আহিছো। চাহ তই ইমান দামে দি মুৰ্গী মাখা আনা, কিছুমানতো তোৰ মাৰাও যায় বেমাৰ চেমাৰ লাগি। তো আৰু ক'বা লাগে না, সদায় মাৰা যায়। মালিকে ঘূৰে নলয় নেকি? ক'ত ল'ব আৰু ঘূৰে, মোৰে মাৰা যায় আৰু পইচাটো। সেইটো কাৰণে মই কৈছো মুৰ্গীৰ নামতো ইঞ্চুৰেঞ্চ এটা কৰি ল। যদি এটা মুৰ্গীও মাৰা তাৰে বদলি তই 10টা মুৰ্গী পাবি আমাৰ হাৰা ভাঙা কোম্পানী ফালৰ পৰা। কিনো কয়, এনে হেনো ইঞ্চুৰেঞ্চ আছে। তে কি বুলি ভাবছা?
অ চিন্তা কি ভাবি আছা কৰিলো কৰবা পাৰি বাৰু কিমান টকা খৰচা হ'ব এ বেছি নহয় মাত্ৰ 5,000 টকা এই অলপ বেছি হ'ব নেকি তই কি 5,000 টকা দিয়াৰ পিছত আৰু মাহে মাহে কিবা দিবা লাগিব বুলি ভাবছা নেকি পিছে দিবা নালগে নেকি নালগে তো আর 1 টকাও দিব নালগে তই বিন্দাস থাকপিয়া বাকি এটা তোক মই নাম্বাৰ দি যাম ডাইৰেক্ট সেইটো নাম্বাৰত ফোন কৰি দিবি মুৰ্গী মৰলি নিজে ভাবিছা এটা মুৰ্গী মৰলি যেন 10 টাকা পাৰ কি লাগে তোক এই 5,000 তো দিয়াৰ পিছত টেনচনে নাই তোৰ আর তোৰ নাম্বাৰটো ফোন কৰি দিলি হ'ল ঘণ্টা কৰিয়ে লওঁ ৰ লাভ আছে চোনে তামাম দে কি ভাববা ধৰলি দে হ'ব দে কৰি দিওঁ দে মই আৰু গাঁৱত কিন্তু 2 দিন মানহে আছো এইকেইদিন যিকেইটা মুৰ্গী মৰে সেইকেইটা জ্বালা হাতত দিব থবি নে মৰা মুৰ্গী এটা কোম্পানীত পঠাব লাগিব না দে হ'ব দে আৰু পিছতো মুৰ্গী মলি তহঁতৰ কোম্পানীতে দিব লাগিব না নাম্বাৰটোত ফোন কৰি দিবি আহি লৈ যাব আৰু লগত 10টা মুৰ্গী তোক দিয়ৰ হৈ যাব দে বঢ়িয়া দে কৰি দে জল্দি দোকানৰ বিক্ৰী বাৰ্তা কেনে তোৰ কাম নাই ঘণ্টা দিনটোত কিবাকে 100 টকা মান লাভ হয় আৰু বেয়া নহয় দেখোনে ঠিকে আছে দেখোনে 100 টকা কামাই কৰি আছা তই ভালে ইনকাম কৰে দেখোনে পিছে দোকানখনৰ ইঞ্চুৰেঞ্চ কৰা আছে নে নাই সেই কি কথা কয় এখন দোকানৰ আৰু কি ঘণ্টাৰ ইঞ্চুৰেঞ্চ কৰিব লাগে যাওঁতে দেখোন সদায় ঘৰত দাঙি লৈয়ে যাওঁ মই তই পাগলা হৈছে নেকি তই এখন দোকান চুৰ হলি তই এতকে ডাঙৰ দোকান খুলিব পৰাকে পইচা হবে গম পাইছা নাই কিনো কয়ে সঁচাকে নেকি তে কি বুলি ভাবছা তই 10 টকা মান দি কৰিব পাৰিম না সেই খচ্চৰ কি কথা কয় 10 টকাত কোনোবা কৰিব পাৰে নেকি পুৰাতকে মই বেছি দিব নোৱাৰো নহয় এইটো 100 ঘণ্টাই আল্টিমেট ভিখাৰী নাই ইয়াৰ পৰা বেছি আশা কৰি লাভ নাই 100 টকা এটাই লং ৰ হ'ব দে 100 টকা এটা দি 100 টকা হলে দিবা পাৰিম চুৰ হলে সঁচাকে পইচা পাম না নাপালে আৰু এনে কম নেকি দি 100 টকা দি জালা কৰি দিয়া দোকানৰ ইঞ্চুৰেঞ্চটো দি আছো তাই এনে হলে নিজৰ দোকান নিজে চুৰ কৰম মেলো চাহ এইফালে চোন কে দেউতা তোৰ গাটো বেয়া নেকি তই কেৱল ইঞ্চুৰেঞ্চটো কৰাৰ পৰা গা বেয়া সুধি থাকা যদি গাটো বেয়া ফোনটো কৰিলো হয় আৰু মায়েৰেক ফোন কৰি কালি আহিবা দি তোৰ এই আঞ্জা খাই মই মাৰা যাম আৰু একো হতবদ নহয় দে হ'ব দে ফোন কৰিম দে যা ৰাতিপুৱাহে গম পাবি ৰ মাংসৰ আঞ্জাত যিমান মাখা আহে হিং মাৰি দিছো কালি ঘণ্টা বুঢ়া চেৰান্দা হল লগে লগে ফোন কৰিম তাৰ পিছত শুনি পায় কোটিপতি লগা লগ মাৰ্চিডিজ এখন কিনি আনিম যা আৰু কি ফেট ধৰিছা টোপনি মাৰগে যাওঁ দে মই মল্লো এই পেটৰ কামাৰত থাকবা নৰি হাগি মাৰা যাম ইতা মই আপা ক'ত আছা দেউতা কি হৈছে তোৰ এই পেটৰ কামৰত থাকবা পা নাই হাগি অৱস্থা নাই মোৰ জল্দি যা ফাৰ্মাচীৰ পৰা কিবা লৈ আহ নহলে মাৰা যাম মই পাগলা হৈছে নেকি ফাৰ্মাচীত কিয় যাব লাগে আৰু ইঞ্চুৰেঞ্চৰ নাম্বাৰ যে দিছে সেইটো নাম্বাৰত ফোন কৰো লগালগ 1 কোটি পাই যাম দে কৰ জল্দি হেল্ল' ৰাভাঙা ইঞ্চুৰেঞ্চ কোম্পানীত লাগছি না হয় লাগিছে কওকচোন আপোনাক মই কিদৰে সহায় কৰিব পাৰো দেউতাৰ নামত এটা লাইফ ইঞ্চুৰেঞ্চ আছিল দেউতাই মানে ৰাতিপুৱাৰ পৰা হাগি অৱস্থা নাই বেমাৰ হলে 1 কোটি টকা এটা পোৱাৰ কথা আছিল ন নিশ্চয় এইটো নাম্বাৰতে পঠাই দিম নে এইটোৱে গুগল পে নাম্বাৰ দিয়ক ঠিক আছে বাৰু আপুনি 1 ছেকেণ্ডত পাই আছে কি কলাকে এই পইচা পঠাই দি আছে মাত্ৰ আৰু আমাক কি লাগে হ'ব দে তই বৰ ফুৰ্তি হবা নাংগে বাইপেৰে হয় মোৰবা অলছো হাগি ৰ দিছিয়ে বোধ দিয়াত দিছি কিন্তু 0 মাখাহে আগত আছে দেখোন 1টো দেখোন পিছত আছে চাও মোক দি এই বুৰ্ব 0 মাখা আগত নহয় 1 টকা দিছিল শুন আমাক কিনো কয় 1 টকা ফোন কৰি পেলাই কয় 1 টকা আহিছে বুলি কৰি আছো ৰ হেল্ল' বাইদেউ 1 টকাহে পঠাইছি দেখোন 1 কোটি টকাৰ 0 মাখাহে আগত আছে দেখোন পিছতহে থাকবা লাগে হয় নেকি এইটোতো বহুত ডাঙৰ কথা হল আপোনাৰ দেউতাক দিবচোন ফোনটো দেউতা তোৰ লগত কথা পাতে বোলে দিছোন মই কথা পাতো হেল্ল' আপোনালোকে দেখোন 1 কোটি পঠাম বুলি 1 টকা এটা আহিছি হয় নেকি বহুত বেয়া লাগিল কিবা ভুল হল নেকি নহলে আপুনি উল্টাই ল'ব নোৱাৰিব নেকি আপুনি কি কথা কয় মই আৰু কেনেকে উল্টাই ল'ম ঠিক আছে একো প্ৰব্লেম নাই আপুনি এটা কাম কৰক আপোনাৰ ঘৰৰ ওচৰে পাজৰে কুৱা বা খাল চাল আছে নে আছে তাতে কি হল আপুনি এটা কাম কৰক তাৰে কুৱা বা খাল এটাৰ ওচৰত আহকচোন যাই আছো ৰ'ব মেলো যচোন কোৱা এটা ৰচ ৰখলি যো শুধু কোৱা ৰচ ৰখলি কওক এতিয়া এতিয়া আপুনি কুৱাটোত জাপ দি পেলাই মৰি যাওক তাৰ পিছত আপোনাৰ ইঞ্চুৰেঞ্চৰ পইচা সোমাই যাব 1 কোটি টকা আপোনাৰ মূল্যৱান সময়খিনি দিয়াৰ কাৰণে ধন্যবাদ আপোনাৰ আত্মাৰ চিৰশান্তি লাভ কৰিলো ধন্যবাদ তই কাক কোৱাত জাপ দিবৰ কথা কওঁ কোৱাত জাপ দিলে মোৰ বাহে দিলাক দেখোন আপি তুই তাকেইতো কিয় বা কলাক মিৰ্গেন আৰু জালাক ক'ব লাগব যাওঁ যো সিহঁতৰ ঘৰক লাগি যাই থাকো যৌ বন্ধুসকল নেক্সট পাৰ্টটো কালি পাব দিয়ক যদি ভিডিঅ'টো ভাল পালা লাইক এটা দিব চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব দিয়ক বন্ধুসকল বাই বাই কালি লগ পাম